প্ৰথমতে মই আপোনালোক সকলোকে মোৰ অন্য এটা ব্লগ ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। ব্লগ বুলি নহয়, বহুদিন এই মনোৰম পৃথিৱী নামৰ যিটো চেনেল, এই চেনেলটোত মই বহুদিন ভিডিঅ' আপলোড কৰাও নাই আৰু মাজে মাজে এটা ব্লগ দিম বুলি ভাবোঁ। আৰু মোৰ আৰু এটা চেনেল আছে, মোৰ মাই এডুকেশ্যন ভাস্কৰ বৰা নামৰ এটা মেইন চেনেল আছে আৰু সেইটোত ভিডিঅ' বনাই থাকোঁতে প্ৰায় এইটোত ভিডিঅ' বনোৱা নহয়। গতিকে আজি অলপ ওলাই আহিলোঁ, এনেই অলপ ওলাই আহিলোঁ, দুটামান মোৰ লগৰ আছে এইফালে আছে। তাৰপিছত ওলাই আহিলোঁ আৰু আপোনালোকৰ লগতে দেখাম বোলো আমাৰ গাঁৱৰ পৰিৱেশটোও দেখাম। আপোনালোকে সেই আমাৰ গাঁৱলীয়া পৰিৱেশটো আপোনালোকে উপভোগ কৰিব পাৰিব। আৰু আমি গাঁৱলৈ আৰু প্ৰায় মাজে মাজে আমি ইয়ালৈ আহোঁ, সন্ধিয়া সময়ত ওলাই আহোঁ, এই ৰাস্তালৈ ওলাই আহোঁ, মাজে মাজে ওলাই আহোঁ আমি। তাৰপিছত লগৰ দুটামানো আছে, প্ৰায় ওলাই আহোঁ। এইফালে আপোনালোকে দেখিছে সম্পূৰ্ণ গাঁৱলীয়া পৰিৱেশ। আৰু এইখিনিতে আৰু ৰাস্তাৰ কাষতে এজোপা বগৰী আছে আৰু বগৰী খাম বুলি ভাবিলোঁ। ইয়াত দেখিছেনে আপোনালোকে ৰাস্তাৰ কাষত বগৰী। আৰু এতিয়াতো গৰম দিন আহিছে, গৰম দিনত গতিকে বগৰী খাবলৈতো ভালেই হ'ব। গতিকে গৰম দিনত এতিয়া বগৰী খোৱা ছিজন আহিছে আৰু এজোপা বগৰী ৰাস্তাৰ কাষতে আছে আৰু বগৰী খাম বুলিও আজি ওলাই আহিলোঁ। আৰু চাওঁ আজি তলত পৰি আছে নাই বগৰী, যদি পৰা নাই অলপ পাৰিব লাগিব। বগৰীজোপা অলপ ওখ। আৰু বগৰী খালোঁ, তিনিটাই মিলি বগৰী খালোঁ, বগৰী চগৰী খালোঁ। আৰু আজি এই ব্লগ ভিডিঅ'টো বিশেষ একো নাই। ব্লগ ভিডিঅ' মানে ব্লগ ভিডিঅ' নহয় আৰু জাষ্ট ওলাই আহিলোঁ, গাঁৱৰ আমাৰ ৰাস্তাটোলৈ ওলাই আহিলোঁ আৰু প্ৰায় আমি ওলাই আহোঁ আৰু বগৰী চগৰী খালোঁ। আৰু এই ব্লগ ভিডিঅ'ত বিশেষ একো নাই। গতিকে আৰু নেক্সট আমি ব্লগ ভিডিঅ' মই বিভিন্ন ধৰণৰ নতুন ব্লগ ভিডিঅ' মই দিবলৈ চেষ্টা কৰিম এই চেনেলটোত। আৰু আপোনালোকে যদি নতুনকৈ চাইছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। আৰু আগন্তুক দিনত মই ভাল ব্লগ ভিডিঅ' দিবলৈ মই চেষ্টা কৰিম। এই চেনেলটোতে মই নতুন ব্লগ ভিডিঅ' দিবলৈ চেষ্টা কৰিম, নতুন ঠাইলৈ আপোনালোকক লৈ যাম। আৰু আজিলৈ ইমানে, আকৌ লগ পাম অন্য এটা নতুন ব্লগ ভিডিঅ'।